এটা শব্দত প্ৰকাশ কৰা। বহু ক্ষেত্ৰত দুটা বা তাতকৈ অধিক শব্দযুক্ত দীঘলীয়া বাক্য বা বাক্যাংশক আমি চমুকৈ এটা শব্দেৰে প্ৰকাশ কৰিব পাৰোঁ। ইয়াকেই এটা শব্দত প্ৰকাশ কৰা বুলি কয় বা ইয়াৰ আন এটা নাম বাক সংহতিও। ইয়াৰে কিছুমান উদাহৰণ আজি এই ভিডিঅ'টোত দি দিছোঁ। যাক মূল্য দি কিনিব নোৱাৰি অমূল্য, যি আনৰ অধীন পৰাধীন, যি জুইত নুপুৰে অদাহ্য, যি ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰে আস্তিক। যি ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নকৰে নাস্তিক, যি কথা জনা নাযায় অজ্ঞাত, যি মানুহৰ ঘৰ বাৰী নাই অঘৰী, যি কথাৰ অৰ্থ নাই নিৰৰ্থক। যি একে ঠাইতে নাথাকে অনাই বনাই ঘূৰি ফুৰে যাযাবৰ বা জংগম, যি এটা চকুৰে নেদেখে কণা, যি দুটা চকুৰে নেদেখে অন্ধ। যি অলপতে শুনে শহাপনীয়া, লৰ বস্তু গঢ়তা কমাৰ, মাটিৰ পাত্ৰ আদি গঢ়তা কুমাৰ, যাৰ সীমা নাই অসীম। বিহুৰ আগদিনা উৰুকা, বাপেকৰ সখীয়েক তাৱৈ, জন্মৰে পৰা অন্ধ জন্মান্ধ, সহজতে ভগা বস্তু ভংগুৰ। ধন্যবাদ।